পাৰ্চটো হ'লেও ক'ৰবাত মিছপ্লেচ কৰি আজি আমি গৈ আছোঁ মেঘালয়ৰ লাইটলুম। আচলতে গুৱাহাটীত বৰ্তমান বহুত গৰম পৰিছে আৰু এতিয়া উইকেণ্ড ট্ৰেভেলৰ কাৰণে মেঘালয় বেষ্ট জেগা আৰু আমাৰ পৰা ওচৰো হয়। আমি সেইকাৰণে আজি লাইটলুম যাম বুলি ভাবিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আমি বাইকত লাইটলুমলৈকে যাম। মই আগতে বাইকত ইমান দূৰলৈকে ট্ৰেভেল কৰা নাই আৰু স্পেচিয়েলি মেঘালয় গৈ পোৱা নাই আৰু মেঘালয়ত যিহেতু মেঘৰ জেগা বুলি কয় চ' বাইকত গৈ সেই অনুভৱটো খুবেই ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু মোৰ লগত মোৰ বন্ধু মানৱ আছে আৰু আমি দুয়োটাই যাওঁ বাইকেৰে মেঘালয়ৰ লাইটলুম। শ্বিলং আহি দেখিলোঁ ইয়াত কিবা কালচাৰেল প্ৰগ্ৰেম চলি আছে। ইয়াত ট্ৰাইববিলাকে ইহঁতৰ ফোক ডান্স কৰি আছে আৰু মানুহবিলাকে শ্বেয়াৰ আপ কৰি আছে। খুবেই ভাল লাগিল, অকণমান আমিও তাকে চাই এনজয় কৰিলোঁ। আজি আমি ফুৰিব আহিছোঁ লাইটলুম। মানে আমি আজি এমাহ হ'ল একেলগে ৱৰ্কআউট কৰা জিমত। চ' আৰু লগতে ৰাস্তাৰ পৰা আহিলোঁ, আহি ভাল লাগিল। শ্বিলং বহুত বন্ধ, কিন্তু আজি অকণমান ইখন দোকান পালোঁ। মই দোচা আছিল গোটেই শ্বিলং বন্ধ আছিল। ফাইনেলি আমি এখন দোকান পালোঁ, এইখন নেপালী হোটেলত। দাদা ল'লে চলে আৰু দাদা ল'লে দোচা ই ল'লে চলে। আমিতো জিমত ফিটনেছ ফ্ৰী একোটা ষ্টিল আৰু অকণমান চিটনি চলে আৰু আজি পুৰা চিট আৰু অকণমান নহয়। একদম ছাডেনলি লগ পাই গ'লোঁ অলকেশ, মোৰ জিমৰ পাৰ্টনাৰ আছিল। একদম ছাডেনলি লগ পালোঁ, ওলাব নহয়। শ্বিলঙত আহি শ্বিলঙৰ ৰেষ্টুৰেণ্টত আমি আমাৰ লগৰ অলকেশক লগ পালোঁ। অলকেশ আচলতে আমাৰ জিমতে এক্সাৰচাইজ কৰে, কিন্তু মোৰ সিমান ক্ল'জ নাছিলে, কিন্তু মানৱৰ বহুত ক্ল'জ আছিল। একেলগে এক্সাৰচাইজো কৰিছিল তাহাঁত। আৰু এতিয়া অলকেশ পাৰ্চনেল ট্ৰেইনাৰ হয়, বেলেগ জিমত ট্ৰেইনিং কৰে। আৰু আজি হঠাৎ ইয়াত লগ পালোঁ, লগ পাই ছাডেনলি আমাৰ প্লেন হ'ল সিও আমাৰ লগত এতিয়া লাইটলুম যাব। Myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set them rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day. তো ৰাইডাৰ চেঞ্জ আমাৰ হিৰণ্যদাই বাইক চলাব বুলি কৈ আছিল, তো দাদাই বাইক চলাব। মই শ্বিলঙৰ পৰা লাইটলুম যোৱা ৰাস্তাটো খুবেই ধুনীয়া, একদম পলিউশ্যন ফ্ৰী, অকণমান ঠাণ্ডা ফিল আছে আৰু স্পেচিয়েলি বাইকত এই ফিলিংছটো বহুত বেছি ভাল লাগিছে। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিছোঁ, খুবেই ভাল লাগিছে। জবিউ মেটৰ এটা গান আছে নহয়, মঞ্জিল से बेहतर लगने लगे है ये रास्ते, সেই তেনেকুৱা এটা ফিলিংছ আৰু। ইয়াত ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এযোৰ কাপলে পুৰা কাজিয়া লাগি আছে। এতিয়া ভাষাটো ভালকৈ বুজি পোৱা নাই, মোষ্ট প্ৰবেবলি এইটো গুজৰাটী ভাষা হয়। બે ત્રણ વાર તમને મેં તેના પછી વાત કરવાની ટ્રાય કરી બસમાં તમે કરી ખતમ તમે આવડે છે ખતમ કરતા ખબર છે તમે કેવી રીતે કરી ઓકે હું અહીંયા આવ્યા ત્યારે પણ મેં કીધું કામ જવું તો પોતે એમ નથી બોલતા કે ના ચાલ આપણે સાથે જઈએ હું આવું खत्म बाय बाय टाटा गुड बाय गया। আমি আজি একচুৱেলি বহুত দূৰলৈকে বাইকেৰে আহিলোঁ আৰু মোৰ লগত মানৱো আছে। মানৱে চলাইছে ডমিনাৰ 400। মানৱে অকণমান বাইকখনৰ বিষয়ে কৈ দিয়া না।
ডমিনাৰ 400 আপোনাৰ ডিউক 397 ইঞ্জিন লাগি আছে 399 cc আৰু গাড়ীখন বহুত ভাল আপোনাৰ পিকআপ হওক টৰ্ক হওক আৰু ব্ৰেকিং হওক এটাই মাইনাছ পইণ্ট ধৰি ইটো হ'ল মাইলেজটো আমি 22 পৰা 23 মাইলেজ পাইছোঁ অকণমান তেলৰ অকণমান বেছিকৈ গৈছে কিন্তু পাৰফৰ্মেঞ্চ বহুত ভাল পিকআপ ব্ৰেকিং বহুত ভাল হিলত চলাই কেনেকুৱা আনকমফৰ্টেবল লাগিছে হিলত পুৰা মানে আপোনাৰ একো ফিলে নহয় 1 নম্বৰ 2 নম্বৰ গেটত লগাই ল'লে মানে হিল একো ফিলে নহয় আপোনাৰ আৰু যদি আপোনালোকে মানৱৰ তাত গাড়ী কিনিব বিচাৰে মানৱৰ এখন শ্বৰুম আছে বিশেষ তুমি এড্ৰেছটো কৈ দিয়া তো মইতো ডিলে কৰোঁ আপোনাৰ টু হুইলাৰ ইউজ টু হুইলাৰত আৰু ডিলাৰটোৰ নাম হ'ল মটৰ নেশ্যন লোকেশ্যনটো হ'ল গুৱাহাটী পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ নিয়াৰ 6 মাইল আপোনালোকে গুগলত মটৰ নেশ্যন চাৰ্চ কৰক গোটেইখিনি ডিটেইলছ পাই যাব ডিলাৰৰ আমাৰ লগত আছে অলোকেশ আমি শ্বিলঙত লগ পাই অলোকেশক একদম টানি লৈ আহিলোঁ এতিয়া আমি তিনিটা একেবাৰে জমি আছে অলোকেশ অলপ কোৱা মানে কেনেকুৱা লাগিল আমাক লগ পাই একদম বহুত বেছি ভাল লাগিছিলে আৰু মানে যোনটো মিটআপ আছিলে আমাৰ একদম আনএক্সপেক্টেড আছিলে একদম আনএক্সপেক্টেড আছিলে আমি এটা জিমতে একেলগে এক্সাৰসাইজ কৰিছিলোঁ বাট মই অলোকেশক আজিলৈকে মাতি পোৱা নাছিলোঁ ময়ো পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম আজি অলোকেশ বহুত ভাল ট্ৰেইনাৰো হয় আপোনালোকে যদি ধুনীয়া বডি বনাব খোজে অলোকেশক কণ্টেক্ট কৰিব পাৰে নিশ্চয় অলোকেশ কি বাইক চলাইছা তুমি মই ষ্টেণ্ডাৰ্ড 350 খন বুলেটৰ যোনখন নিউ জেনেৰেশ্যন হয় BS6 ৰ হয় একদম আল্টিমেট স্মুথনেছ হয় মাইলেজটো অকণমান কম কিন্তু বাইক যদি ইমান দামী বাইক এখন লৈছে মাইলেজৰ কথা কোনো চিন্তা নকৰে কিন্তু ৰাইড কৰি মজা পাব বুলেটত একদম বহুত বেছি আৰামদায়ক আজি মেঘালয় আহি কেনেকুৱা লাগিল আল্টিমেট লাগিছে মেঘালয়ৰ কথা আৰু কি ক'ম জান্নাত এইখন বাইকেৰে তুমি কিমান ডিষ্টেন্স কৰিছা এৰাউণ্ড 4-5 মান্থছ হ'ল 6000 কিলোমিটাৰ পাৰ হৈ গৈছে এতিয়ালৈকে আৰু বহুত কৰিব বাকী আছে আমাৰ অডিয়েন্সক তুমি এইখন বাইক লোৱাৰ চাজেষ্ট কৰা নে অবভিয়াছলি বুলেট হয় ভাই আৰু যদি এনেকুৱা বাইক লাগে তেতিয়া মানৱে প্ৰভাইড কৰিব পাৰিব নিশ্চয় আপোনালোকে আহিলে হ'ল মটৰ নেশ্যন যিকোনো বাইক বা স্কুটি হওক আৰু ইভেনটো এতিয়া আমি ফ'ৰ হুইলাৰো বাইক কৰা ষ্টাৰ্ট আৰু অলোকেশে যোনখন বাইক মানে ইউজ কৰিছে সেইখন হ'ল ক্লাছিক 350 ষ্টেণ্ডাৰ্ড BS6 আৰু এতিয়া মানে যোনটো ইঞ্জিন আহিছে মিলৰ ফালৰ পৰা BS6 বহুত স্মুথ এই যে মেঘবিলাক লাগি আছে একদম নেচাৰেল ফিল মানে একদম এটা ঠাণ্ডা এটা মুখত যে পৰে সৰু সৰু আইচ কিউব মুখত পৰাৰ ফিল এটা হৈছে ন মই যি হওক মটন ৰুটি হওক পৰ্ক ৰুটি হওক খাই বহি একেবাৰে আৰু একদম দিলচা হাতে এটা মানে তিনিটা বহি মজা লাগিছে জেগাটো চাহৰ মানে এম্পটিনেছ ফিল কৰি আছোঁ ইয়াত আছে চাহ বাট লেমন টি আছে লেমন টি এণ্ড ব্লেক টি ল'ব লাগিব চাহ ল'ব লাগিব আৰু এনেকুৱা জেগাত তোমাৰ কেনেকুৱা ফিল হয় তুমি কোৱাচোন তোমাৰ ফিলিংছৰ ওপৰত কোৱা কেনেকুৱা ফিল হয় তোমাৰ মানে ইমান একেলগে থাকি যাব ইচ্ছা যায় অপেন ইয়াতে মানে অপেনত মানে সেই অপেন জিম এটা হ'লে আজি আমাৰ লাইটলুমৰ জাৰ্ণিটো ফিনিছ কৰিলোঁ আৰু আমি এতিয়া গুৱাহাটীলৈ বেক কৰিম বহুত ভাল লাগিল ইয়াত আজি এটা দিনটো উইকেণ্ড জাৰ্ণিৰ কাৰণে গুৱাহাটীৰ মানুহৰ মেঘালয় বেষ্ট আৰু বাইকত আহি চাব এবাৰ বাইকৰ এক্সপিৰিয়েঞ্চটো আৰু বেছি ভাল আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত ক'ব নাপাহৰিব আৰু যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ